हेलो फ्रेंड कि खबर आपनालोकर सकलोरे भालेই सागे आरो भालेই थाকক मोर एटा नतुन भिडिओले आपनालोक सकलोके स्वागतम जनाइछु মই এতিয়া আপোনাৰ ঘৰৰ পৰা 3 কিলোমিটাৰ 4 কিলোমিটাৰ দূৰত আহি পেলাই ভিডিও বনাইছো আৰু মোৰ এটো জীৱনৰ প্ৰথম ভিডিও হয় মই নতুনকে ইউটিউব চেনেল এটা খুলিছো আৰু আশা কৰো মোৰ ইউটিউব চেনেলটোত আপোনালোকে সকলোৱে মৰম চেনে দি যাতে আগবাঢ়ি যোৱাত মোক সহায় কৰে আৰু মই যেহেতু এটা প্ৰথমবাৰৰ কাৰণে কেমেৰাৰ সন্মুখত আহিবলগীয়া হৈছে সেই কাৰণে মোৰ ইমানটা মানে স্পষ্টকে ক'ব পৰা নাই যাতে আপোনালোকেও চাগে গম পাইছে কিয়নো কি মই জাস্ট নিউ হয় আৰু মোৰ আপোনাৰ আহিবলগীয়া ভিডিওখিনি আপোনালোকে ভালেই পাব চাগে চাই সেই কাৰণে মোৰ ইউটিউব চেনেলটো আপোনালোকে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কেনেকুৱানো পালে আপোনালোকে এটা কমেন্ট কৰি জনাব যেহেতু নেকি কমেন্টটো পালে বহুত ভাল লাগে মানে যে মোৰ ভিডিওটো চালে আৰু মোৰ ভিডিওটো চাই কেনেকুৱা পালে আজি আমাৰ মামাৰ ল'ৰাটো আহিছিলে তাক লৈ ভাবিলো অকমান ফুৰি আহো গাঁৱৰ অলপ ভিতৰলে আহিছো 3 কিলোমিটাৰ 4 কিলোমিটাৰ হ'ব মই আপোনালোকক কৈছো কিউ আছে তাৰ নামটো হল দুদু তাৰো এটা ইউটিউব চেনেল আছে তাৰ ইউটিউব চেনেলটোৰ নাম হল দুদু ব্লগছ তাকো আপোনালোকে সাপোৰ্ট কৰিব মোৰ ডেসক্ৰিপচনত লিংকটো দিয়া থাকিব আৰু তাত গৈ আপোনালোকে তাৰ চেনেলটো চাব আৰু তাকো সাপোৰ্ট কৰিব আৰু মই এতিয়া আপোনালোকক চিনাকি কৰাই দিম দেখুৱাই দিম এইটো তাৰ ইউটিউব চেনেলটা আছে সাপোৰ্ট কৰিব আৰু দুদু ব্লগছ বুলি আছে ভিডিও চাবলে মন যায় মানে আশা কৰিছো তো দুদু ব্লগছত গৈ পেলাই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক অল নটিফিকেশন বেল আইকনটো ক্লিক কৰি থব আৰু মোৰ ভিডিও কোন কথা পেলাই আপোনালোকৰ মোবাইলৰ নটিফিকেশন পাবৰ কাৰণে তো চেক কৰিব এবাৰ তেতিয়ালে আহক আমাৰ গাঁওখন এবাৰ আমি মইতো চালুৱে ন আৰু মইতো জানোৱে আৰু লগতে আপোনালোকেও চাওক আৰু ক'ব মোৰ গাঁওখন কেনেকুৱা যেহেতু নেকি এতিয়া বহুত মানে আবেলি আন্ধাৰ হৈ গ'ল ন এতিয়া আপোনাৰ প্ৰায় 5:30 বাজিলে সেই কাৰণে অলপ জেগাটো অলপ আন্ধাৰ নিচিনা লাগিছে চাগে বৰ এটা ক্লিয়াৰ আহা নাই এতিয়া আমি ঘৰলৈ যাওঁ মই এতিয়া যোনখন জেগা ৰৈ আছো তাৰ অকমান ভিউটো আপোনালোকক দেখাই দিওঁ চাওক কেনেকুৱানো লাগিছে কমেন্ট এটা কৰিব এইফালে গোটেই আপোনাৰ ধান ৰুই থৈছে দেখিবলৈ কি ধুনীয়া লাগিছে এইটো সব পানী কেনেকৈ খুদ বৈ আছে দেখিবলৈ বহুত ভাল লাগিছে আৰু আগতে এইটো কালভাৰটো আমি ইয়াতে আগতে মানে 2-3 বছৰ আগতে আমি ইয়াত আহি ধুনীয়াকৈ লগৰবিলাকৰ লগত কথা বতৰা হওঁ গোটেই লগৰখিনি ইয়াতে একগোট হৈ ধুনীয়াকৈ আহোঁ আজিকালি কি হয় লগৰবিলাক পাবলেই নাই আৰু সেইকাৰণে মই ভাবিলোঁ আজি যাওঁচোন মোৰ মামাৰ ল'ৰাটোৰ লগতে এনেই এপাক ওলাই তাকো মোৰ গাঁওখন দেখুৱাই আহোঁ আৰু আপোনালোককো গাঁওখন দেখুৱাবলৈ এটা ভিডিঅ' বনাওঁ আৰু আশা কৰোঁ মোৰ ভিডিঅ'টো চাই সকলোৱে ভালেই পাব সেই কাৰণে এয়া পানীপুৰি দোকান আহি পাই গ'লোহি আপোনালোকেও চাওক আৰু আমি খাওঁ পানীপুৰি ৰেডি হৈ আছে এতিয়া আমি খাম আৰু এতিয়া পানীপুৰি খাই বৈ আৰু এফালে গোল মিলাই আছে গোলটো খাই আৰু ঘৰলৈ ৰাওনা কৰোঁ সন্ধিয়াও লাগিলে আৰু লগৰ এটাই ফোন কৰিছে এফালে যাব লাগে বুলি বলক তেন্তে আমি এতিয়া ইয়াত ঘৰলৈ বুলি আহি আছোঁ এইখনেই আৰু আমাৰ গাঁও ভিউটো চাওঁ না কি বঢ়িয়া লাগিছে ভিউটো মজা লাগিছে এইটো আকৌ আমাৰ গাঁৱৰ ভিতৰৰ ৰাস্তা মেইন ৰোড নহয় এই মোৰ লগৰটিও ভিডিঅ' বনাই আছে বলক তেন্তে আজিলে ভিডিঅ'টো ইমানটোৱে কেনেকুৱানো পালে কমেণ্ট এটা কৰিব আৰু বাই